কথা আৰু আবৃত্তি সপোন বাস্তৱ শইকীয়া। কবিতাৰ শিৰোনাম মা। মা, মা, তুমি ক'ত গুচি গ'লা মা? তোমাৰ অনুপস্থিতিত মই বৰ অকলশৰীয়া মা। তুমি যোৱাৰে পৰা মোৰ বুকুখনিত শোক এটাই চেপি ধৰি থাকে মা। তোমাৰ অবিহনে পৃথিৱীখন বৰ জটিল মা। মানুহবোৰে কয় তোমাৰ হেনো মৃত্যু হৈছে মা। তুমি হেনো কেতিয়াও ঘূৰি নাহা মা। মা, আকৌ এবাৰ আহিবানে ঘূৰি মা? পুনৰ তোমাৰ মৰমৰ ছাট জিৰাব খোজো মা। তোমাৰ বুকুত এবাৰ শুব খোজো মা। কোৱা মা, আকৌ এবাৰ আহিবানে ঘূৰি? আকৌ তোমাৰ আঙুলিত ধৰি থুপুক থাপাক কৰি খোজ দিব খোজো মা। আকৌ এবাৰ ল'ৰালি দিনবোৰলৈ ঘূৰি যাব খোজো মা। আহাচোন মা, আকৌ এবাৰ ঘূৰি আহা। মই কথা দিছোঁ মা, এইবাৰ আৰু মই কোনো অতপালি নকৰোঁ মা। নালাগে আৰু পাৰিব তুমি মোক মৰমৰ গালি। আহাচোন এবাৰ ঘূৰি আহা মা। আহি এবাৰ তোমাৰ বুকুত মোক সাৱটি লোৱা মা। এবাৰ মাথো তেজীমলাৰ সাধুৰে মোক নিচুকাই দিয়া মা। মাথো এবাৰ নিচুকাই দিয়া। তুমি যে আৰু ঘূৰি নাহা জানো মা। তুমিতো এনেকৈ যোৱাৰ কথা নাছিল মা। মৰমবোৰ জানো ইমান থুনুকা মা। জানো তুমি আৰু কোনো দিনেই ঘূৰি নাহা। তথাপিও চিঞৰি চিঞৰি কম, চিঞৰি কম, তুমি ঘূৰি আহা মা, তুমি ঘূৰি আহা মা। আকৌ এবাৰ মোৰ হোৱা মা, আকৌ এবাৰ মোৰ হোৱা।